মই আজি এটা কথা স্পষ্টভাৱে ক'ব খুজিছোঁ, যিটো মই কিছুমান ৰাজনৈতিক দলে অলৰেডি অপপ্ৰচাৰ চলাইছে যে আজি হাইকোৰ্টে অসমৰ ট্ৰাইবেল বেলেঞ্চ ব্লক এৰিয়াৰ পৰা যিবিলাক ট্ৰাইবেল বেলেঞ্চ ব্লকৰ ইলিগেল এনক্ৰচাৰ আছে, এই ইলিগেল এনক্ৰচাৰ বিলাকক উচ্ছেদ কৰিব লাগে বুলি এটা ইন্টাৰিম অৰ্ডাৰ দি দিছে। আৰু এই ইন্টাৰিম অৰ্ডাৰ দিয়াটো অসমৰ ট্ৰাইবেল বেলেঞ্চ ব্লকটো কৈছে যদিও আমাৰ কিছু ৰাজনীতিক দল, বিশেষ কৰি নৱ কুমাৰ শৰণীয়া বা হীৰা শৰণীয়া, যিজনে আজি বিটিচি অঞ্চলত জাতি সমাজৰ মাজত এটা বিভাজন আনি পেলাই নিজৰ ৰাজনীতিক মুনাফা আদায়ৰ কাৰণে কাম কৰি আছে, তেওঁ আজি এই বিষয়টো লৈ পেলাই অপপ্ৰচাৰ কৰি আছে। তেওঁ এই বিষয়টো যেন বিটিচি অঞ্চলত লৈ পেলাই হৈছে বা বিটিচিতে ইয়াত কিবা এটা ডাঙৰ ঘটনা হ'বলৈ গৈ আছে, এইবিলাক তেওঁ প্ৰেছ মিডিয়া বিলাকৰ প্ৰেছ কনফাৰেন্স পাতি প্ৰচাৰ চলাইছে। আৰু এইটো কোনো নতুন কথা নহয়। নৱ কুমাৰ শৰণীয়াই সদায় নিজৰ ৰাজনীতিক লাভালাভৰ কাৰণে কিছুমান মিছা কথাবিলাক কৈ পেলাই মানুহক ভয় দেখুৱাই তেওঁক যাতে সমৰ্থন কৰে, তেওঁৰ পিছত যাতে লাগি যায়, তাৰ কাৰণে তেওঁ কাম কৰি আহিছে। আৰু আজি ট্ৰাইবেল বেলেঞ্চ ব্লকক লৈ পেলাইও তেওঁ এই ৰাজনীতি কৰিছে। আজি যি নৱ কুমাৰ শৰণীয়াই আৰম্ভণিৰ পৰাই বিটিচি অঞ্চলত অনাবৰত মানুহৰ মাটি বাৰীৰ কোনো অধিকাৰ নাই আৰু সেইটোৰ কাৰণে যুঁজিব লাগিব আৰু সেইটো যুঁজিবৰ কাৰণে তেওঁ আগবাঢ়ি আহিছে বুলি প্ৰচাৰ চলালে। অনাবৰৰ মাজত এটা বিভাজন তেওঁ কৰি পেলালে। এই নৱ কুমাৰ শৰণীয়াই আজি ট্ৰাইবেল বেলেঞ্চ ব্লকৰ উচ্ছেদৰ হাইকোৰ্টৰ অৰ্ডাৰৰ লৈ পেলাই কি প্ৰচাৰ কৰিলে যে 2003 চনৰ বড়ো চুক্তি মতে আৰু সেইটোৰ দ্বাৰা ভাৰতৰ সংবিধানৰ ৬ষ্ঠ অনুসূচীৰ আধাৰত যিটো বিটিচি গঠন হৈছে, তাত সকলো জাতি জনগোষ্ঠীৰ মাটি বাৰীৰ অধিকাৰ আছে আৰু সেই হিচাপে চবে থাকিব পাব লাগিব। গতিকে তাকে আজি হাইকোৰ্টৰ গইনা লৈ পেলাই ষড়যন্ত্ৰ কৰিবলৈ ওলাইছে বুলি আকৌ অপপ্ৰচাৰ চলাইছে। যে স্পষ্ট কথা মানুহে নিশ্চয় মনত আছে, নৱ কুমাৰ শৰণীয়াৰ প্ৰথম ইস্যুটোৱে কি, বিটিচি অঞ্চলত মাটি বাৰীৰ অধিকাৰ নাই। আজি তেওঁ প্ৰেছ কনফাৰেন্সত কৈছে, বাতৰি কাকত বিলাকত ওলাইছে, টিভি সংবাদ মাধ্যমত ওলাইছে যে 2003 চনৰ বিটিচি চুক্তিৰ দ্বাৰা যি ভাৰত সংবিধানৰ ৬ষ্ঠ অনুসূচীৰ আধাৰত বিটিচি বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল গঠন হৈছে, তাত সকলো জাতি জনগোষ্ঠীৰ মাটি বাৰীৰ অধিকাৰ আছে। আমাৰ সংবাদ মাধ্যমৰ যিসকল ৰিপৰ্টাৰ আছে, মই তেওঁলোকক অনুৰোধ কৰিছো, আপোনালোকৰ সমাজৰ মানুহ, নৱ কুমাৰ শৰণীয়া আগত কি হৈছিল, এতিয়া কি কৈছে, যদি সেইটোৱেই আছিলে তেওঁ ইমানখিনি ইছ্যু কৰি মানুহক আতংক কিয় সৃষ্টি কৰিলে? বড়ো অনাবৰৰ মাজত এটাই আনটোক বিশ্বাস কৰিব নোৱাৰা পৰিৱেশ কিয় কৰিলে? আৰু আজি তেওঁ কিয় নিজে কৰে যে 2003 চনৰ মতে মাটিৰ অধিকাৰ আছে আৰু সেই মতে চবে থাকিব পাব লাগে? হাইকোৰ্টৰ যিটো ইন্টাৰিম অৰ্ডাৰ দিছে, সেইটো প্ৰদ্যুৎ বৰা নামৰ মানুহে পিয়াই দিছে হাইকোৰ্টত। কোনো বিটিচিৰ মানুহে দিয়া নাই, কোনো জনজাতি মানুহে দিয়া নাই। আৰু নৱ কুমাৰ শৰণীয়া কোন, তেওঁ সদায় ক্লেইম কৰি লৈ আছে তেওঁ কোনো অনা জনজাতিৰ নেতা। যদি অনা জনজাতিৰ নেতাই হয়, প্ৰদ্যুৎ বৰাক তেওঁ চিনি নোপোৱা কিয় হ'ল? আৰু আমি সন্দেহ কৰিছো প্ৰদ্যুৎ বৰা কোনো নহয়, নৱ কুমাৰ শৰণীয়াই ষড়যন্ত্ৰ কৰি পেলাই পিআইএল কৰি বিটিচি অঞ্চলত অনাবৰত মানুহক ভয় আৰু শংকাৰ মাজত ৰাখি ৰাজনীতিক স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে তেওঁ পৰিকল্পিতভাৱে হাইকোৰ্টত পিআইএল দিয়াইছে। কোনো ট্ৰাইবেল মানুহ কেতিয়াও ট্ৰাইবেল বেলেঞ্চ ব্লকৰ প্ৰশ্ন উঠোৱা নাই। গণেশ্বৰ, তামোলপুৰ, আমাৰ এই অঞ্চলত ট্ৰাইবেল বেলেঞ্চ ব্লক আছে আৰু সেই ট্ৰাইবেল বেলেঞ্চ ব্লকত বসবাস কৰা ট্ৰাইবেল অনাট্ৰাইবেল মানুহৰ মাজত কেতিয়াও তেনেকুৱা ধৰণৰ প্ৰশ্ন অহা নাই যে তেওঁ ওলাই যাব লাগে, তেওঁ নতুনকৈ আহিছে, তেওঁ সোমাইছে বুলি। গতিকে নৱ কুমাৰ শৰণীয়া সদায় সেইবিলাক সৃষ্টি কৰি থাকে। আৰু এটা কথা স্পষ্ট, আমাৰ সকলো যিখিনি পাৰ্টিৰ কৰ্মকৰ্তা আছে স্পষ্টভাৱে ৰাইজক বুজাব জনাব,
ট্ৰাইবেল বেলেঞ্চ ব্লকত অকল ট্ৰাইবেল মানুহে নাথাকে আমাৰ অসম চৰকাৰৰ যিটো লেণ্ড এণ্ড ৰেভিনিউ এক্ট 1886 চনত ব্ৰিটিছৰ দিনত যিটো গঠিত হৈছে তাৰ লেণ্ড এণ্ড ৰেভিনিউ এক্টৰ 10 চেপ্টাৰ বুলি যিটো এটা মানে সূচনা আছে চেপ্টাৰ আছে এই চেপ্টাৰৰ আধাৰত বেলেঞ্চ ব্লক গঠন কৰাৰ ক্ষেত্ৰত বেলেঞ্চ ব্লকৰ কোন থাকিব ইয়াত স্পষ্টকৈ কোৱা আছে যে ইয়াত ট্ৰাইবেলৰ লগতে প্ৰটেক্টেড ক্লাছ আৰু প্ৰটেক্টেড ক্লাছ বিলাক হ'ল আপোনাৰ নেপালী আদিবাসী ৰাজবংশী এইখিনিও থাকিব লগতে ট্ৰাইবেল বেলেঞ্চ ব্লক যিটো আছে তাত জেনেৰেল মানুহ হ'লেও সাধাৰণ শ্ৰেণীৰ মানুহ হ'লেও বেলেঞ্চ ব্লকত থাকিব আৰু ট্ৰাইবেল বেলেঞ্চ পাৰিব গতিকে তাত ভয় কৰিবলগীয়া কি আছে ব্ৰিটিছৰ মানুহৰ ট্ৰাইবেল বেলেঞ্চ ব্লক ইয়াত যদি কোনোবা ইলিগেলি অকুপাই কৰিছে বাহিৰৰ পৰা আহি পালে কালি পৰহি তেতিয়াহে এওঁলোকৰ ওপৰত অৰ্ডাৰ দিয়া যিটো অৰ্ডাৰ সেই অৰ্ডাৰ লৈ পালে ডিচিয়ে ইনকুৱাৰী কৰিব আৰু ইয়াৰ ওপৰত আইনগত বা নিয়ম হিচাপে বিহিত ব্যৱস্থা লওক এইটোতো আইনৰ কথা কিন্তু বেলেঞ্চ ব্লকত নৱ কুমাৰ শৰ্মাই যেনেকৈ ট্ৰাইবেল নন ট্ৰাইবেলৰ কথা কৈছে এই একদম মিছা কথা বেলেঞ্চ ব্লকত ট্ৰাইবেল নন ট্ৰাইবেল দুটাও থাকিব পাৰে আৰু চবৰে অধিকাৰ আছে আৰু আগৰ পৰা থাকি আহিছে গতিকে বেলেঞ্চ ব্লকত সীমাই নাজানে মানুহ আজি কাৰণ তেনেকুৱা ধৰণৰ কোনো পৰিৱেশ পৰিস্থিতি হোৱা নাই প্ৰত্যেক ট্ৰাইবেল বেলেঞ্চ ব্লক বিটিচি এৰিয়া আমাৰ কিমান বিঘা বুলি কৈছে 1 লাখ বিঘা কিমান যদি 1 লাখ বিঘা হয় চাৰিটা ডিস্ট্ৰিক্টত কোন দখলত আপোনাৰ 2 বিঘা আছে কোন দখলত 50 বিঘা আছে এটো কি বড় অনাবড় ট্ৰাইবেল অনাট্ৰাইবেল প্ৰশ্ন আহিব নেকি তেনেকুৱা ধৰণৰ কোনো নাই কাগজ বংকা কৰিবলগীয়া একো নাই আৰু বিয়াৰ নৱ কুমাৰ শৰ্মাৰ এটা সৃষ্টি এটা তেওঁ ভূত দেখুৱাইছে যাতে অনাবড় অনাট্ৰাইবেল মানুহখিনিয়ে কালি পৰহি তাৰ দুৱাৰ তুলি উপস্থিত হয় আৰু তাক মানে আহি থকা নিৰ্বাচনত সমৰ্থন কৰে গতিকে নৱ কুমাৰ শৰ্মাই সদায় মিছা কথাৰে প্ৰশ্ৰয় লৈ অকল ৰাজনীতিক স্বাৰ্থৰ কাৰণে বিটিচি অঞ্চলত এইবিলাক সদায় বিভাজনমুখী মানে কথাবিলাক কৈ আহিছে আজি নৱ কুমাৰ শৰ্মাই তেওঁ নিজে এজন ট্ৰাইবেল হয় তেওঁ নিজে এজন বড়ো হয় তেওঁ বড়ো কছাৰী চাৰ্টিফিকেটৰ কাৰণে কোকৰাঝাৰ জনজাতি যিটো সিট লোকসভা তাত তেওঁ এমপি কৰি আজি এমপি হৈছে এই নৱ কুমাৰ শৰ্মাই যদি ৰাজনৈতিক স্বাৰ্থৰ ওপৰতে নিৰ্ভৰশীল নহয় অকল বিটুই যদি তাৰ সফল নহয় তেওঁ আজি এজন জনজাতি হয় এজন বড়ো হয় অবড়ো হৈ পালে তেওঁ আজি নিজকে অবড়ো নকল মানুহ বনাই পালে ঘূৰি থাকি কথা পাতিব পাৰে কিন্তু 2 নম্বৰী মানুহ 2 নম্বৰী মানুহ তেওঁ যদি অবড়ো হয় তেতিয়া তেওঁ 2 নম্বৰী কাৰণ তেখেতৰ যিটো ডকুমেণ্টছ চাৰ্টিফিকেট সেইটো হ'ল বড়ো কছাৰী এটা সম্মান মানুহ আপোনালোকে বিচাৰ কৰক লিখে নিলিখে বেলেগ কথা নৱ কুমাৰ শৰ্মাই আপোনালোকে কিয় প্ৰশ্ন কৰিব নোৱাৰে যে নৱ কুমাৰ শৰ্মাই যে অবড়ো ৰাজনীতি কৰি থাকে তেওঁ বড়ো হয় না অবড়ো হয় মইতো কৈছো হয়তো তাৰ চাৰ্টিফিকেট নকল নহলে মানুহটো নকল কোনটো নকল কি আসল বস্তুই নহয় নৱ কুমাৰ শৰ্মাই তাৰ কোনটো কথা আসল হ'ব তাৰ কোনো কথাটোৱে আসল হ'ব নোৱাৰে কাৰণ তেওঁ নিজে কয় অনাবড়ো আৰু তেওঁৰ ট্ৰাইবেল কাষ্ট সাৰ্টিফিকেট হ'ল বড়ো কছাৰী এটো মই কোৱা কথা নহয় নৱ কুমাৰ শৰ্মাই নিজে এজন মুখেদি কৈ আছে আৰু নিজৰ হাতত এই ডকুমেণ্টছটো আছে আমাৰ তাত ক'বলগীয়া একো নাই কিন্তু বদাইলি সাধাৰণ শ্ৰেণীৰ মানুহক আতংক সৃষ্টি কৰি তেনেকুৱা ধৰণৰ তেওঁ ৰাজনীতি কৰি থাকিব সেয়া কেতিয়াও উচিত নহয় ৰাজনীতি আমি কিয় কৰিব লাগে সমাজখনৰ মংগলৰ কাৰণে সমাজখনৰ শান্তি শৃংখলা বজাই ৰাখি উন্নয়নৰ প্ৰতি আগবঢ়াই লৈ যোৱাৰ কাৰণে আমি ৰাজনীতি কৰিব লাগে ভাগ ভাগ বিভাজন কৰিবৰ কাৰণে নহয় আৰু কাকবা মিছা কৈ পালে ভয় দেখুৱাবলৈ নহয় যি মানুহজনে 2003 চনৰ বিটিচি চুক্তি মৰ্মে বিটিচি অঞ্চলত কোনো অনাট্ৰাইবেল অনাবড়ো মানুহৰ মাটি বাৰীৰ অধিকাৰ নাই আৰু যিবিলাক আজিৰ দিনত মাটি বাৰী আছে তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক দি যাব নোৱাৰে বুলি ভয় খুৱাই তেওঁ নিজৰ পিছে পিছে দৌৰাইছিলে এই মানুহজনে আজি সব সুৰ সলনি কৰি দিলে
গতিকে সেইটোৰ পৰা আমি সাৱধান হ'ব লাগে আৰু এইখিনি সত্য কথা প্ৰত্যেকজন বিটিভিৰ কৰ্মকৰ্তাই নিজৰ নিজৰ দলবিলাকক স্পষ্টভাৱে বুজাই দিব লাগে, স্পষ্টভাৱে ক'ব লাগে। গতিকে সেইটোৱে আমাৰ আজিৰ দিনটোত ব্ৰিটিছৰ চবতকৈ ভয়ানক জনসাধাৰণৰ কাৰণে, ৰাইজৰ কাৰণে ৰাজনীতি কৰক। বহুত দলে ৰাজনীতি কৰিছে, বিজেপিও ৰাজনীতি কৰিছে, এজিপিও ৰাজনীতি কৰিছে, CPMও ৰাজনীতি কৰিছে, কংগ্ৰেছও ৰাজনীতি কৰিছে। তেনেকুৱা ধৰণৰ সদায় মিছা কথা আৰু বিভিন্ন জাতিৰ এগেইনষ্টত লগাই লগাই আমি কোনেও ৰাজনীতি কৰা নাই। সবে উন্নয়নৰ কথাটোহে কৈছে, জাতিৰ বিৰুদ্ধে কোনেও তেনেকুৱা ধৰণৰ কথা কৈ পেলাই ৰাজনীতি কৰা নাই। গতিকে সেই কথাবিলাক ৰাইজৰ নিশ্চয়কৈ স্পষ্ট হ'ব লাহে লাহেকৈ। গতিকে এটা স্পষ্ট আজি মঞ্চৰ পৰা মই কৈছো, আমাৰ হাইকোৰ্টৰ অৰ্ডাৰ লৈ পেলাই BTC অঞ্চলত কোনো মানুহে আশংকা কৰাৰ কোনো দৰকাৰ নাই। আৰু নৱ কুমাৰ শৰণীয়া কোৱাৰ নিচিনাকৈ ট্ৰাইবেল, অনা ট্ৰাইবেল তেনেকুৱা ধৰণৰ ট্ৰাইবেল বেলেঞ্চ ব্লকত নাই। এটাই আছে, ট্ৰাইবেল বেলেঞ্চ ব্লকত যিকোনো ট্ৰাইবেল মানুহে যিকোনো বেলেঞ্চ ব্লকত গৈ পেলাই মাটি বাৰী কিনিব পাৰে। যিসকল ট্ৰাইবেল নহয়, আদিবাসী নহয়, ৰাজবংশী নহয় আৰু নেপালী নহয়, তেওঁলোকে এটা ট্ৰাইবেল বেলেঞ্চ ব্লকৰ মানুহে অন্য এটা ট্ৰাইবেল বেলেঞ্চ ব্লকত গৈ পেলাই তেওঁলোকে মাটি বাৰী কিনিব নোৱাৰে। ট্ৰাইবেল বেলেঞ্চ ব্লকত থকাটো পাৰে, বাহিৰত থকাটো নোৱাৰে। মই স্পষ্ট কৰি দিছো, যিসকল নন ট্ৰাইবেল বেলেঞ্চ ব্লকৰ মানুহ নহয় তেওঁলোকে বেলেঞ্চ ব্লকত আহি পেলাই মাটি বাৰী কিনিব নোৱাৰে। যিবিলাক অলৰেডি ট্ৰাইবেল বেলেঞ্চ ব্লকৰ মানুহ, তাত ট্ৰাইবেল নন ট্ৰাইবেলৰ কোনো কথা নাই, তেওঁলোকে গোটেই ট্ৰাইবেল বেলেঞ্চ ব্লকত মাটি বাৰী কিনিব পাৰে। যদি সেইটোৱে হয় তেতিয়াহ'লে এই ট্ৰাইবেল বেলেঞ্চ ব্লকৰ উচ্ছেদৰ কথা যিবিলাক অপপ্ৰচাৰ চলি আছে তাক লৈ ভয় কৰা কোনো প্ৰশ্নই নুঠে। গতিকে সেইটোৰ কাৰণে আমি নিশ্চয়কৈ কালি পৰহি আৰু পাম যে হাইকোৰ্টৰ অৰ্ডাৰত স্পেচিফিক ভাৱে কোনোবা বেল্টৰ কোনোবা এনক্ৰচাৰ মানুহৰ নাম আছে নেকি। যদি এনক্ৰচাৰ মানুহৰ নাম আছে তেতিয়া সেই এনক্ৰচাৰ মানুহে নিজে তেওঁ নিজক প্ৰমাণ কৰিব যে তেওঁ বেলেঞ্চ ব্লকৰ মানুহ হয় না নহয়। আৰু যদি তেওঁ হয় 5 তাৰিখত 5 ফেব্ৰুৱাৰীত কৰ্টক ৰিপৰ্ট দিবলৈ কৈছে, DC সকলক কৰ্টক ৰিপৰ্ট দিবলৈ কৈছে যে এই বিষয়ে যিটো প্ৰদ্যুৎ বৰাই অভিযোগ আনিছে এই অভিযোগৰ ওপৰত যদি কেনেকুৱা আছে উচ্ছেদ কৰিব লাগে, আৰু নাই তথাপিও 5 ফেব্ৰুৱাৰীৰ ভিতৰত কৰ্টত ইয়াৰ ৰিপৰ্টটো দাখিল কৰিব। গতিকে এইটো DC কৰিব আৰু BTCৰ লগত কোনো লিংক নাই। DC SP যিবিলাক আপোনাৰ উচ্ছেদ কৰাৰ ক্ষমতা এইটো হ'ল DC SPৰ ক্ষমতা, আৰু DC SP BTCৰ ভিতৰত নপৰে। এয়া অসম চৰকাৰৰ দ্বাৰা পৰিচালিত। গতিকে নৱ কুমাৰ শৰণীয়াই অসম চৰকাৰত গৈ ফালে এই বিষয়ত কথা নাপাতি কিয় BTCৰ ভিতৰত ৰাজনীতি কৰি আছে এইবিলাক কথা। গতিকে ইয়াৰ সেইকাৰণে ষড়যন্ত্ৰ।